আকর্ষণ জনপ্রিয় কণ্ঠশিল্পী কোন অলপ জোৰে নীলাকাশ আহিছে তেখেতে শুনা পোৱা নাই অলপ জোৰে তেতিয়া তেখেতে শুনিব আৰু আমাৰ মাজলৈ আহিব আমাৰ মাজত উপস্থিত হৈছে সেই আজিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আমাৰ সকলোৰে পৰিচিত সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ নীল আকাশ দা তেখেতক কিছু সময় পিছতে আমাৰ মঞ্চত আমি পাম ধন্যবাদ আৰু এই মঞ্চত কাৰ্বন বুলি মিচিং দল আৰু মাত্ৰ কেইটা এইটো অনুষ্ঠান তাৰপিছতে আপোনালোকলৈ আমি আগবঢ়াম আজিৰ মুখ্য আকৰ্ষণ নীল আকাশ এটা কথা গম পালে নাই আপোনালোকে যে হাত চাপৰি মাৰিলে বৰষুণ গুচি গ'ল ধুমুহা গুচি গ'ল আকৌ এবাৰ ডাঙৰকৈ হাত চাপৰি বজাই দিব Oh